নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক আমি কবি সাংবাদিক ৰঞ্জিত পাটগিৰিদেৱক চিনাকি কৰাই দিম। আপোনাক আমাৰ ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। হয়, মোৰ ফালৰ পৰা নমস্কাৰ থাকিল আমাৰ দৰ্শকক। মই আপোনাৰ জন্ম আৰু শিক্ষা জীৱনৰ কথা জানিব খোজোঁ। জন্ম মোৰ নলবাৰী জিলাৰ থমডমা। তাৰপিছত শিক্ষা ইয়াৰ পৰাই থমডমা হায়াৰ ছেকেণ্ডেৰীৰ পৰা পঢ়িলোঁ। তাৰপিছত নলবাৰী কলেজ গ'লোঁ। নলবাৰী কলেজৰ পৰা গ্ৰেজুৱেশ্যন ল'লোঁ। তাৰপিছত গুৱাহাটী গ'লোঁ, ইণ্ডাষ্ট্ৰিয়েল একাউণ্টেণ্ট কৰিলোঁ। তাৰপিছত মাছ কম কৰিলোঁ। তেনেকৈ আৰু শিক্ষাটো তেনেকৈ চলি আছে। আপুনি এজন কবি, আপুনি প্ৰথম কেতিয়া কবিতা ৰচনা কৰিছিলে? আপুনি কবিতাৰ প্ৰেমত কেনেকৈ পৰিল? প্ৰথম কবিতাটো এতিয়া মনত পৰে। মই ক্লাছ 6 মানত পঢ়ি থাকোঁতে লিখা আচলতে কবিতা বা পদ্য কি তেতিয়াতো তেনেকুৱা ভাৱ নাযায়। লিখিম বা কিয় লিখিম তেতিয়াতো তেনেকুৱা কথা আহি নপৰে। আৰু তেতিয়া লিখিছিলোঁ মা নামৰ এটা কবিতা, আৰু তাৰপিছত তাৰ বাবে লিখি আছোঁ এতিয়ালৈ। আপুনি এজন সাংবাদিকো, আপুনি সংবাদ ক্ষেত্ৰখনত আপুনি কেনেকৈ আগুৱাই গ'ল, বা আপুনি কেনেকৈ মানে এজন সাংবাদিক হ'বলৈ আপুনি চেষ্টা কৰিলে? এইটো ভাল কুৱেশ্যন বাৰু। মই একো কাম নাপাই সাংবাদিক হোৱা নাই। আৰু সাংবাদিকতা মোৰ আচলতে খুব লক্ষ্য আছিল। মই যেতিয়া নলবাৰী কলেজত ডিগ্ৰী পঢ়ি থাকোঁ, আৰু তেতিয়া আমি খুব শুনো, FM ৰেডিঅ' শুনো। তেতিয়া RJ বিলাকৰ প্ৰতি চখ আছিল। RJ হোৱাটো কথা নাই বাৰু, ভয়ছো নাই তেনেকুৱা RJ হোৱাৰ। কিন্তু সাংবাদিকতাৰ সেই মোহটো আগৰ পৰা আছিল, আৰু একো কাম নাপাই সাংবাদিক হোৱা নাই। সাংবাদিকতা হ'ম বুলি এটা আগৰ পৰা লক্ষ্য উদ্দেশ্য আছিল। আপোনাৰ কাব্যপুথি সম্পৰ্কে আমি অকণমান জানিব খোজোঁ। কাব্যপুথি মই 2013 চনমানত এখন কৰিলোঁ। নকৈ বিয়া ছোৱালীজনী আছিল। তাৰপিছত 2016 চনত এখন কৰিলোঁ, বিষাদৰ নাও। নকৈ বিয়া ছোৱালীজনী খুব কম পাঠকে পালে, অৱশ্যে এইটো মোৰো কিছুমান ভুলৰ কাৰণে হৈ গ'ল। বিষাদৰ নাওখন পাঠকে পঢ়িছে, বহুতখিনি পাঠকে ভালো পাইছে বুলি কৈছে। আৰু তাৰপিছত যোৱা 4-5 বছৰ কৰা নাই, কৰিম বুলি ভাবি আছোঁ। আপোনাৰ প্ৰিয় কবি কোন? প্ৰিয় কবি অসমত বুলি ক'লেতো নীলম কুমাৰ, তেখেতটো আছে। তাৰপিছত হীৰেণ বৰ্তাটো মোৰ একদম হীৰেণ বৰ্তাৰ কবিতা সাংঘাতিক ধৰণে মই ভাল পাওঁ। তেওঁৰ কবিতাৰ পৰা মই খুব অনুপ্ৰাণিত হওঁ। আৰু আটাইতকৈ প্ৰিয় কবি অসমীয়া বুলি ক'লে হীৰেণ বৰ্তা আছে। এতিয়া আপোনাৰ পৰা আমি আপুনি নিজে ৰচনা কৰা এটা আমি কবিতা শুনিম। ঠিক আছে। কবিতা মোৰ প্ৰাইভেট কবিতা খুব চুটিয়ে হয় বাৰু। তাৰপিছত এটা কবিতা শুনাব বিচাৰিছোঁ। এইটো হ'ল চণ্ডাল। গাঁও এৰি অহাৰ দিনাই চহৰৰ চকাৰ চেপত মোৰ মৃত্যু হৈছিল। বুকুত বেজাৰ পাব বুলিয়েই সেই কথা কাকো নক'লোঁ, আনকি আই পিতাইকো। এতিয়া চণ্ডাল হৈ নিজেই নিজৰ শটো জ্বলাই আছোঁ। যথেষ্ট সুন্দৰ কবিতা, চুটি কবিতা। কবি এজনৰ কাৰণে বঁটা পোৱাটো কিমান গ্ৰহণযোগ্য? বঁটা পালে ভাল। তেতিয়া লিখক বা যিকোনো সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত বঁটা পালে উৎসাহ পায়। আৰু এইটো জীৱনৰ শেষ বয়সত পোৱাতকৈ যিটো আমাৰ ষ্ট্ৰাগল পিৰিয়ড আছে, এই সময়ত পালেতো যথেষ্ট ভাল। তেওঁলোকে আৰু কাম কৰা বহুতখিনি উৎসাহ পায়। আৰু আপুনিও বিভিন্ন ধৰণৰ বঁটা পাবলৈ সক্ষম হৈছে। বঁটা পাম বুলি মই লিখা নাই, আৰু এইটো কথা আহি নপৰে। কিন্তু বঁটাটো পালে ভাল, এইটো সকলোৱে বিচাৰে। আপুনি এতিয়ালৈকে কি বঁটা পালে? বঁটাটো কেইবাটাও পাইছোঁ, সৰু সুৰা। তথাপিতো বঁটা কিমান পালে এতিয়ালৈ গণাই ফুৰা নাই, বা তেনেকুৱাকৈ মই হিচাপো নাৰাখোঁ। কাৰণ মোৰ কাম হৈছে লিখা। গতিকে বঁটা দিয়া এইটো ৰাইজৰ দায়িত্বও নহয় ঠিক, আৰু কাৰণ চবেই লিখি আছে। তাৰপিছত যদি কাৰোবাক ভাবে যে ভাল লিখিছে, তেওঁলোকে নিশ্চয় বিচাৰ কৰে। এইটো ৰাইজৰ ওচৰত আছে, এইটো ৰাইজৰ এটা মত। আপোনাক কোনবোৰ সমলে আপোনাক কবিতা লিখাৰ প্ৰতি আগ্ৰহী কৰি তোলে? তো আমি গাঁৱলীয়া মানুহ, গতিকে সৰুৰ পৰা আমিতো গাঁৱত আছোঁ, গতিকে গাঁৱলীয়া অভাৱ অভিযোগবিলাক দেখোঁ। পৰৱৰ্তী সময়ত গুৱাহাটী আহোঁ। গুৱাহাটীতো আমি জীৱন যন্ত্ৰণাবিলাক দেখিলোঁ। তেনেকুৱা খুব খাটি খোৱা মানুহক লৈ মই তেনেকুৱা তেওঁলোকৰ দুখ যন্ত্ৰণাখিনি কবিতাৰ মাজত আনিব চেষ্টা কৰোঁ। যিহেতু মই তেনেকুৱা দুখত ডাঙৰ হোৱা ল'ৰা, বা আজিৰ তাৰিখত তেনেকুৱা ষ্ট্ৰাগল কৰি আছোঁ। আপুনি বৰ্তমান চহৰত থাকে কৰ্মক্ষেত্ৰত। আপুনি গাঁৱলীয়া জীৱনটো ভাল পায়নে আপুনি চহৰীয়া জীৱনটো ভাল পায়? চহৰ কি আৰু, গুৱাহাটীত গ'লোঁ, এইটো আৰু চখত যোৱা নাই। এইটো এটা বৃত্তিৰ তাগিদাত যাব লগা হ'ল, যিহেতু মই সাংবাদিকতাৰ লগত জড়িত। তাৰপিছত গুৱাহাটীত গৈ মই জীৱন যন্ত্ৰণাবিলাক খুব ওচৰৰ পৰা দেখিলোঁ। তাৰপিছত এতিয়াও কিন্তু ভাৱ হয় যে গুৱাহাটীত থাকিলেও যে স্বনিৰ্বাসন যেন লাগে গুৱাহাটীখন। গাঁৱত থাকি ভাল লাগে, কিন্তু থাকিব পৰা নাই, এইটো এটা আফচোচ ৰৈ গৈছে। কিন্তু আগত পিছত আৰু ভাবিছোঁ আৰু গাঁৱলৈ যাম, গাঁৱতে থাকিম। আপোনাৰ প্ৰিয় সাংবাদিক কোন? আপোনাৰ সাংবাদিক প্ৰিয় বুলি ক'লে এতিয়াতো ধৰক মই কেইবাজনো ভাল এডিটৰৰ অধীনত মই নিজে কাম কৰিছোঁ। অগ্ৰদূত পেপাৰত কাম কৰি থাকোঁতে মই কনকচন্দ ডেকা ছাৰক পালোঁ। তেখেত এজন খুব ভাল সাহিত্যিক। তাৰপিছত আমাৰ অসমত আহিলোঁ, আমাৰ অসমত প্ৰশান্ত ৰাজবি ছাৰক পালোঁ, আৰু তেখেতেও খুব ভাল গল্পকাৰ। তাৰপিছত এতিয়াতো আকৌ মনোজ গোস্বামী ছাৰক পালোঁ। তেখেত খুব নাম থকা, চবেই জানে, গল্পকাৰ, সাংবাদিক।
গতিকে তেনেকুৱা আচলতে চবৰে ভাল লাগে, নিজৰ নিজৰ এটা সুকীয়া ষ্টাইল থাকে চবৰে কাম কৰা। গতিকে ঠিক আছে, মই এখেতসকলক যিহেতু খুব ওচৰৰ পৰা পালোঁ, গতিকে এখেতসকলকে মই এতিয়া খুব এটা ভাল লাগে কাম কৰি, বা তেখেতসকলক খুব শ্ৰদ্ধা কৰে, বা তেখেতে মোক ভুলটো দেখুৱাই দিয়ে ওচৰৰ পৰা, সেইটো ভাল লাগে। আৰু আপোনাৰ কবিতা ইতিমধ্যে বিভিন্ন মাধ্যমত চৰ্চাও লাভ কৰিছে। এতিয়া আপুনি নদীক লৈ লিখা এটা আমি কবিতা শুনিব খোজোঁ আপোনাৰ পৰা। নদীক মানে মই পাগলাদিয়াক লৈতো লিখিছোঁ কেইবাটাও, তাৰপিছত চেংনুক লৈ লিখিছোঁ, আমাৰ যিখন চেংনৈ চবে জানে। তাৰপিছত পাগলাদিয়াক লৈ লিখা কবিতা এটাই মোৰতো মনত পৰাৰ ভিতৰত আছে, খুব শেহতীয়া কবিতা এটা, পাহৰো বুলিও পাহৰিব নোৱাৰি পাগলাদিয়া। পাহৰো বুলিও পাহৰিব নোৱাৰি পাগলাদিয়া, পাহৰো বুলিও পাহৰিব নোৱাৰোঁ বুকুত লৈ ফুৰোঁ পাগলাদিয়া। বহু বাৰিষাৰ বদমাচিৰ পাছতো বাৰে বাৰে তোৰ কাষলৈকে উভতি আহোঁ, সপোন এটা বকচাত বান্ধি সিপাৰলৈ গুচি যাওঁ, শামুক হৈ বালিত পগুৱাওঁ, ঘাটে ঘাটে সোঁত সলাই পালতৰা নাও হৈ ধুৱে ধুৱে আগুৱাওঁ, কহুৱা সাগৰীৰ আৰে আৰে চাপৰিৰ স্তৰে স্তৰে অযুত স্মৃতিৰ চকাচন্দা চাহ, ঋতুৱে ঋতুৱে ৰূপ সলাই তই ৰৈ বৈ গৈ আছ, কত কৃষকৰ চিতাৰ ভস্ম গংগাত উটুৱাইছ, জানো এইবাৰো বাৰিষা মোক বিচাৰি আমাৰ চোতাল ভাবি, পানীৰ শপত পাগলাদিয়া মহাৰি মাৰি কেঁচা ভৈ মৰিশালি নকৰিবি, পাৰিলে সুৰ এটা হৈ বৈ যাবি, গয়াৰ ৰথত উৰি হৈ থাকিবি। এইটোৱে কবিতাবোৰ ৰেকৰ্ডিং কৰি প্ৰকাশ কৰে, এই ৰেকৰ্ডিং কৰি প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা কিমান? আপুনি এই সম্পৰ্কত কি অভিমত দিব? কবিতা ৰেকৰ্ডিং কৰাটো প্ৰয়োজন। কবিতা ৰেকৰ্ডিঙে কবিতাক বহুতখিনি জনপ্ৰিয় কৰে। যিবিলাক মানুহে মানে আখৰ পঢ়িব নোৱাৰে তেওঁলোকে শুনে, গতিকে শ্ৰব্য মাধ্যমটো খুব এটা দৰকাৰ। তেওঁলোকে শ্ৰব্য মাধ্যমে খুব সোনকালে মানুহক আকৰ্ষণ কৰিব পাৰে। শ্ৰব্য মাধ্যমটো বেয়া নহয়, কৰিব পাৰিলে ভালে। আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? পৰিকল্পনা মানে কেইবাটাও আছে। ধৰাল এই বছৰ শেষ হৈ পিনে যদি এইবিলাক ঠিকে থাকে দিন, তেতিয়াহ'লে কিতাপ এখনৰ কৰাৰ কথা ভাবি আছোঁ। অডিঅ'ৰ কামো বহুতখিনি বাকী আছে, লকডাউনৰ কাৰণে কৰিব পৰা নাই, এইখিনিও কৰিব লাগিব। তাৰপিছত বাকী আৰু লিখি থকাটোৱে মেইন কথা, লিখি থাকিম কবিতা, এইটোৱে। অকবিতা সম্পৰ্কত আপোনাৰ মন্তব্য কি? কবিতা বুলি মই এতিয়ালৈ ভবাই নাই বস্তুটো কি আচলতে, কিন্তু কি কথা হ'ল কি লিখি থাকিব লাগে। প্ৰথমতে হয়তো কবিতাটো অলপ মানটো অলপ অনুন্নত হ'ব পাৰে, কিন্তু সেইটো অকবিতাত পৰে নেকি মই নাজানো। কিন্তু তেনেকুৱা কথা নহয়, আচলতে বেয়া লিখিলে ভৱিষ্যতে ভাল লিখিব পাৰে। আৰু এতিয়াতো বৰ্তমান বহুত ভাল কবিয়ে বহুত ভাল কবিতা লিখি আছে, গতিকে অকবিতা বিতৰ্কটো মই খুব এটা পচন্দ নকৰোঁ। আৰু তেনেকুৱা লিখি থকাটোৱে মেইন কথা। আৰু সমাজখনক এনেকুৱাকৈ নতুন নতুন কবিতাবোৰ উপহাৰ দিয়ক, লগতে আপুনি সংবাদ ক্ষেত্ৰখনত আগুৱাই যাওক, তাকে আমি কামনা কৰিলোঁ। লগতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।